নমস্কাৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি বিষয়টো হৈছে খুব বেছি কথা কোৱা মানুহ আপুনি ভাল পায়নে বেছি কথা কোৱা মানুহ বা তৰ্ক অনবৰতে তৰ্ক যুক্তি দেখুৱাই থকা মানুহ ভাল পায়নে আপুনি যুক্তি তৰ্ক সময় ভেদে ঠাই ভাতি কৰিব লাগে অনবৰতে নহয় যদি আপোনাৰ আপোন মানুহ এজনক আপুনি অনবৰতে কি কৰিছে কলৈ গৈছে এইটো কিয় খাইছে তেনেকৈ থাকে সেই মানুহজনে অতিষ্ঠ হৈ যাব আপোনাৰ পৰা প্ৰত্যেকটো বিষয়তে আপুনি জিকিব নিবিচাৰিব প্ৰত্যেকটো বিষয়তে তৰ্ক কৰিবলৈ নিবিচাৰিব কেতিয়াবা কোনোবাটো কথা এৰি দিব যিটো আপুনি এৰিব নোৱাৰে সেইটো ধৰি ৰাখিব যিটো আপোনাৰ বাবে বিপদজনক সেইটো ধৰি ৰাখিব কিন্তু প্ৰত্যেকটো কথাতে তৰ্ক কৰিবলৈ নাযাব যদি আপুনি বেছিকৈ তৰ্ক কৰে তেতিয়াহ'লে আপোনাক জ্ঞানী বুলি মানুহে নকয় মূৰ্খ বুলিহে ক'ব আৰু দিনক দিনে এটা সম্পৰ্ক বেয়া ফাললৈ ঢাল খাব সম্পৰ্কবোৰ বৰ ধনুকা এক ধৰি ৰখা বৰ টান গতিকে খুব মৰমৰে আৰু বুজাবুজিৰ মাজেৰে চলাবলৈ চেষ্টা কৰিব তৰ্ক যুদ্ধ কাজিয়া কৰি নহয় চাবচোন কেতিয়াবা আপোনাৰ ঘৰৰ ওচৰৰ কোনোবা মানুহে যদি সদায় কাজিয়া কৰি থাকে আপোনাৰ অতিষ্ঠ লাগেনে কাণত শুনি শুনি আমনি লাগেনে যে কোনোবাই এই মানুহবোৰে সদায় কাজিয়া কৰি থাকে সদায় হুলস্থুল কৰে কিবা কৰে তেনেকৈ যদি আপুনিও আপোন মানুহজনক তেনেকেই হাৰাচমেণ্ট দি থাকে তেতিয়াহ'লে আপোন মানুহজনে অতিষ্ঠ নহ'বনে আপোনাৰ পৰা আপুনি ভাবকচোন আপুনি যদি এজন বেলেগ মানুহৰ নিৰ্দেশমতে চলিব লগা হয় কোনোবাটো কাম কৰিলে তেওঁক সুধিব লাগে যিকোনো কাম কৰিলে তেওঁক সুধি কৰিব লাগে কৰিবলৈ গ'লে তেওঁক সুধি যাব লাগে কেনেকুৱা লাগিব আপোনাৰ ভাল নালাগে মনত এটা অশান্তিৰ সৃষ্টি হয় সহজ সৰলভাৱে জীয়াই থাকিবলৈ শিকক আনৰ আছে মোৰ কিয় নাই আনে এইটো লৈছে মই কিয় ল'ব পৰা নাই বুলি কাজিয়া কৰি থাকি লাভ নাই আপোনজনে আপোনাক যিমান দিব পাৰিছে সিমান দিছে আপোনজনে কেতিয়াও আপোনাক নিদিয়াকৈ নাথাকে গতিকে আনৰ লগত ৰিজাই নিজক কষ্ট দি লাভ নাই নিজৰ সংসাৰখন যদি ভাল কৰিবলগীয়া হয় নিজৰ ঘৰখন যদি ভালকৈ ৰাখিবলগীয়া হয় তেতিয়াহ'লে বুজিব লাগিব সকলোৱে সামৰ্থ্য অনুযায়ী আমাক কোনেও নিদিয়াকৈ নাথাকে আপুনি পেনাই ঠেনঠেনাই থাকি সদায় কান্দি দেখুৱাই কি পাব সহজে যদি আপুনি কান্দি থাকে দুদিন এদিন আপোনাক মনাব কন্দাৰ বাবে হয়তো এবছৰ দুবছৰ আপোনাৰ লগত ভালকৈ থাকিব তাৰপিছত তেখেতেও আমনি পাব আপুনি কান্দি জিকিব নোৱাৰে কেতিয়াও একো কথা কাৰোবাৰ যদি মন জিকিব বিচাৰে তেতিয়াহ'লে মৰমেৰে জিকক কান্দি নহয় কাজিয়া কৰি তৰ্ক কৰি আপুনি জীৱনত একো নাপায় কথাতে কয় নহয় মূৰ্খই অবাবত তৰ্ক কৰে পাৰ্গত বুলি পিতাহী মাৰে গতিকে আপুনি অবাবত তৰ্ক কৰি একো লাভ নাই আপুনি জানে বহুত কথাই জানে যিটো জানে নিজৰ মাজত ৰাখক সময়ত কামত লগাওক সদায় যদি আপুনি জনাটোৱে মানুহক দৰ্শাই থাকে তেতিয়াহ'লে মানুহেতো আমনি পাবই মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব লগতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ